আজি আছে ভাইবা আৰু ভাইবালে কেইটা বাজিব একো ঠিক নাই সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি ব্ৰেকফাষ্ট ৰান্ধিলোঁ ব্ৰেকফাষ্টত তিতা কেৰেলা আলু ভাজি বন্ধাকবি ভাজি আৰু অমলেট বনালোঁ আজি পিছে আছে আমাৰ ভাইবা সেইকাৰণে আমাৰ ছোৱালীবোৰ বহুত চিন্তা বহুতে ৰাতি বিচাৰি শুবলৈ নাই পৰা বোলে চিন্তাতে যেতিয়া নেকি ভাইবাৰ ৰুমৰ পৰা কোনোবা ওলাই আহে তেতিয়া চিনটো কিন্তু একদম এনেকুৱা হয় কাৰণ চবৰে ভয় লাগি থাকে কি সুধিব আৰু কি নুসুধে কাৰণে গোটেই কেইজন একদম আগবেৰি সুধি আছে কি সুধিলে কি নাই সোধা আৰু এইবাৰ আছে মোৰ ভাইবা মানে মোৰ আগত এজনী হৈ আছে ভিতৰত তাৰ পাছতে আছে মোৰ পিছে একদমেই ভয় লগা নাছিলে দেই ৰাতি আৰু ৰাতিপুৱা একেবাৰে ভয় লগা নাছিলে কিন্তু যেতিয়া নেকি মই এতিয়া ৱেইট কৰি আছোঁ ইয়াৰ পাছতে মোৰ আছে তেতিয়াহে মোৰ কিন্তু অকণমান ভয় লাগিছে পিছে যিকোনো পৰিস্থিতি কনফিডেণ্টলি যদি আমি মোকাবিলা কৰোঁ নহয় চব ঠিক হৈ যায় আৰু ৰুমত আহিলোঁ আমাক মেমে ইমান ধুনীয়া ডেজাৰ্ট খোৱালে আমৰ পৰা বনাইছিলে আমি কিন্তু খাই বিৰাট ভাল পালোঁ একদম ঠাণ্ডা ফিৰোজা আৰু গীতাশ্ৰী লগ ধৰিলে ফিল্ম চাবলৈ কাৰণে চেন্দু চেম্পিয়ন সেইকাৰণে সেইখন চালোঁ পিছত তাত গৈ মই এঘণ্টা টোপনিয়াই থাকিলোঁ